আজি মই এটা বেলেগ ৰেচিপি লৈ আকৌ আপোনালোকৰ সন্মুখত আহিছোঁ। আজি মই বনাম মাটন ফেট দি এটা ৰেচিপি। এটা নহয়, মই দুটা ৰেচিপি বনাম আজি আপোনালোকক দেখাম। এটা হ'ল মাটন ফেটৰ বৰা আৰু দ্বিতীয়টো হ'ল মাটন ফেট দি কাবুলি চানা। খুব টেষ্টি, দুইটা ৰেচিপিয়ে খুব টেষ্টি। আৰু অসমীয়াত এটা কথা আছে যে মাছৰ তেলেৰে মাছ ভাজে। আজি মই এই বস্তুটোৱেই দেখাম আপোনালোকক। মাটনৰ ফেট দি যিটো তেল ওলাব, সেই তেল দিয়ে মই কাবুলি চানাৰ ৰেচিপিটো বনাম। আপোনালোকে চাই থাকক। ইয়াতে বিশেষ কোনো স্পেচিয়েল ইনগ্ৰেডিয়েণ্টছ নালাগে। যিখিনি ডেইলি ব্যৱহাৰ কৰা যিখিনি ইনগ্ৰেডিয়েণ্টছ, সেইখিনি দিয়ে মই বনাম। আপোনালোকে চাই থাকক। বৰা বনাবৰ বাবে মই 150 গ্ৰাম মাটন ফেট লৈছোঁ আৰু 150 গ্ৰাম মই কাবুলি চানাত ব্যৱহাৰ কৰিম, তাৰ বাবে ৰাখি থ'লোঁ। আৰু দুটা মিডিয়াম চাইজৰ পিঁয়াজ মই কাটি লৈছিলোঁ, তাৰে মই আধাখিনি এতিয়া ইউজ কৰিম আৰু আধাখিনি কাবুলি চানাৰ কাৰণে ৰাখি থ'ম। আৰু নিমখ আন্দাজমতে দিব, মই আধা চামুচ দিছোঁ। আৰু ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু হালধি মই আধা চামুচকৈ দিছোঁ। অকণমান মিক্স কৰি ল'ব। আৰু এতিয়া মই তিনি চামুচ, টেবুল চামুচেৰে 3 চামুচ বিস্কুটৰ গুড়ি আৰু টেবুল চামুচেৰে 4 চামুচ মই বেচন দিছোঁ। আৰু দুটা কেঁচা জলকীয়া মই কাটি দিছোঁ, আপোনালোকে নিজৰ পচন্দ মতে দিব। এইটো অকণমান জ্বলা হ'লে ভালেই লাগে খাই। অকণমান মিক্স কৰি ল'ব। আৰু ইয়াতে মই চাউলৰ গুড়িৰ পেষ্ট দিছোঁ। আপোনালোকে চাউলৰ গুড়িৰ পাউডাৰো দিব পাৰিব। মই মিক্সিত পানী দি পেষ্ট কৰি লৈছিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি আপুনি বৰাৰ নিচিনাকৈ শ্বেপ দি ল'ব। ফ্ৰাই পেন এখন গৰম কৰি তাতে অলপ মিঠাতেল দি ল'ব। ইয়াতে আমি এতিয়া শ্বেপ বনাই থোৱা বৰাবিলাক ফ্ৰাই কৰি ল'ম। যিহেতু এইখিনি চৰ্বি, এইখিনিৰ পৰা লাহে লাহে তেল ওলোৱা আৰম্ভ হ'ব। এইটো খাবলৈ খুবেই ভাল লাগে। এই ধৰণে ফ্ৰাই কৰা বৰা হিচাপেও খাব পাৰি বা কোফটা কাৰীৰ নিচিনাকৈ গ্ৰেভি বনাই তাতে দিও খাব পাৰি। খুব ভাল লাগে এইটো। আমি বাকীখিনি বৰাও একেধৰণেই ফ্ৰাই কৰি ল'ম। আপোনালোকে মন কৰিছে যে তেল আৰু দিব নালাগে, ইয়াৰ পৰাই তেল ওলায়। একেধৰণেই এইখিনিও ফ্ৰাই কৰি ল'ব। আমাৰ মাটন ফেট দি বনোৱা বৰা হৈ গ'ল। এইটো খাবলৈ যে ইমান ভাল লাগে। আমাৰ এটা ৰেচিপি কমপ্লিট হ'ল। এতিয়া এই তেলখিনিতে এটা মিডিয়াম চাইজৰ আলু ফ্ৰাই কৰি ল'ব। সৰু সৰুকৈ কাটি লৈছিলোঁ। ইয়াতে অকণমান নিমখ আৰু অকণমান হালধি দি সম্পূৰ্ণ সিজালৈকে ফ্ৰাই কৰিব লাগিব। সোনকালে সিজিবৰ বাবে আমি ঢাকনা দি দিলোঁ। আলুখিনি অলৰেডি সিজি গৈছে আৰু ধুনীয়া কালাৰ আহিছে। এইখিনি এতিয়া এটা বাউলত উঠাই ল'লোঁ। এতিয়া এই তেলখিনিতে এটা শুকান জলকীয়া, 2 খিলা তেজপাত, 2টা ইলাচি আৰু অকণমান চেনি, আধা চামুচ। এইখিনি অকণমান মিক্স কৰি তাতে মই নহৰুখিনি দি দিলোঁ। নহৰুৰ কেঁচা গোন্ধটো যোৱাৰ লগে লগে কাটি ৰখা পিঁয়াজখিনি আৰু 1 ইঞ্চি আদা গ্ৰেট কৰি লৈছিলোঁ, সেইখিনি মই দি দিলোঁ। আৰু লগতে মাটন ফেটখিনি দি দিলোঁ। এতিয়া মই হালধি আন্দাজমতে আৰু আধা চামুচ জিৰা পাউডাৰ দিলোঁ। আৰু চানা মছলা 1 চামুচ আৰু আধা চামুচ জালুকৰ গুড়ি আৰু আন্দাজমতে নিমখ দি লৰাই ল'ব ভালদৰে।
এতিয়া অকমান সময় ঢাকি দিব লাগিব আৰু ঢাকি দিয়াৰ সময়ত গেছটো লো কৰি দিব এতিয়া আমি ঢাকনাখন গুচাই তাতেই আলুখিনি মিলাই দিলোঁ আৰু এটা মিডিয়াম সাইজৰ টমেটো পেষ্ট দিলোঁ আৰু টমেটো পেষ্টৰ লগতে মই এটা কেঁচা জলকীয়াও পেষ্ট কৰি দিছিলোঁ আপোনালোকে জ্বলাটো নিজৰ পছন্দ মতে দিব এতিয়া এইখিনি অকনমান সময় লৰাই ঢাকি দিলোঁ এয়া প্ৰায় ফ্ৰাই হৈ গৈছে ইয়াতে মই এতিয়া কাবুলি চানাখিনি দি দিলোঁ আৰু অকনমান কাশ্মীৰী মিৰ্চ দিছোঁ কাবুলি চানাখিনি মই প্ৰেছাৰত দুটা সিটি দি বইল কৰি লৈছিলোঁ এতিয়া মই ইয়াতে 1 কাপ পানী দি অলপ সময় লৰাই মই ঢাকি দিলোঁ আৰু 5 মিনিট পিছত ঢাকনাখন অতৰাই তাতে মই আধা চামুচ গৰম মছলা দি দিলোঁ আৰু এতিয়া ভালদৰে লৰাই দিয়ক আৰু আমাৰ টেষ্টি মাটন ফেটৰ সৈতে কাবুলি চানা ৰেডি হৈ গ'ল চাওক কিমান সহজতে দুটা ৰেচিপি বনালোঁ আপোনালোকে ট্ৰাই কৰিবচোন খাবলৈ খুব ভাল লাগে কেনে লাগিল আপোনালোকৰ মই বনোৱা ৰেচিপি দুটা ৰিয়েলি খাবলৈ ইমানেই ভাল হয় যে আপোনালোকেও বনালে ভাবিব যে সঁচাই এইটো খুব সুন্দৰ এটা ভাল টেষ্টি ৰেচিপি আপোনালোকে ট্ৰাই কৰিব নিশ্চয় ট্ৰাই কৰিব আৰু লগতে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া প্ৰত্যেকটো ৰেচিপিৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায় ধন্যবাদ